গম পাওঁ ন কি মা আমাৰ ই ছোৱালী আনিলে গম নাপাওঁ অথনি আনি সোমাই থৈছে এই ৰুমত মই যে গম নাপাওঁ মই ক'ব নোৱাৰো তেনেকৈ কি কৰি আছে ঐ এফালে মাৰক সেয়া কৰে হ'ব যা আঁতৰ ঘুপকে ঘুমাই দিম ক'ৰবাত পৰিবিগে আঁতৰ এইবোৰ অযথা মানুহবোৰ আঁতৰ মোৰ চকু পৰা আঁতৰ এতিয়া সেইটো নকৰিবি নিজৰ বুলি ভাবিলে আশীৰ্বাদ দে সেয়া কৰ মই আশীৰ্বাদ দিলো সেয়া কৰ ভালকে কৰ বহিত দে আশীৰ্বাদ দে হ'ব আৰু যিবোৰ হ'ল আৰু আশীৰ্বাদ দে তোৰ নিজৰ ছোৱালী লোৱাহে হ'ব যা কাপোৰ কানি সলাই মোৰ চোৱাটো অকণ ভাল হ'ব ইজনী সোমাবলৈ দিলে কেলে আপুনি সোমক আৰু দে হ'ব আজি ধৰি নাথাক অ' মা এখন বিয়াৰ চিঠি কাৰো এই লগৰ ল'ৰা এটা ঘৰ তুমি চোৱাচোন পঢ়ি মা চাহ বনাইছো তাই ঘৰ ক'ত চিন নাই জানা নাই একদম কেনেকে আনিব পাৰিলা এইটো ভালো পোৱা নাছিলে কাকো ভাল পাই আছিলা চাগে সেইকাৰণে আনিলো কি হ'ব এইজনী বয়স কিমান চাহ দিছো এইটো 14 বছৰ এইটো সৰু ছোৱালী এজনী এনেকে আনিবলৈ হ'লে এজনী জেললৈ যাব কি হ'ব পঠিয়াই দিয়াই ভাল হ'ব নি মা চাহ লওক লৈছো বাৰু তুমি ঘৰলৈ গুচি যাব লাগিব মোৰ ল'ৰাটো নহ'লে জেললৈ নিব নাখাওঁ মই চাহ তোমাৰ বয়স কিমান হৈছে 13 নহয় 14 নহয় 13 নে 14 সঠিক 13 এতিয়া তুমি নিজে পোৱা নাই হে বয়সৰ কথা গম পোৱা নাই তোমাৰ কাৰণে যদি মোৰ ল'ৰাটো জেলত যাবলৈ হয় নহয় তুমি আজিয়ে টোপোলা বান্ধি ঘৰলৈ গুচি যাবা আপুনি কিবা এটা কওক হাঁহি থাকিলে নহয় আৰু তুমি কিহৰ হাঁহিবলৈ আহিছা তুমি সন্মান নাজানা মানুহৰ কেনেকুৱা বোৱাৰী হাঁহি আছে তোমাক মই আজি ঘৰত থৈ আহিমগে আৰু ল'ৰাটো যেতিয়া বয়স হ'ব তোমাৰো বয়স হ'ব বিয়াখন পাতি দিম হ'ব কেনেকে থাকিবা ল'ৰাটোক যদি জেললৈ লৈ যায় তুমি অকল থাকিবা থাকিব পাৰিবা ময়ো যাম যাবলৈ আজিকালি সৰু ছোৱালীবোৰ একো বুজি নাপায় একো এইবোৰ মূৰত গোবৰ আছে হ'ব এতিয়া কান্দিব নালাগে যোৱা চব কাটিলে কি হ'ব মই এনেকুৱা বুলি ভবাই নাছিলো এনেকুৱা এটা কি এতিয়া হ'ব আৰু এইবোৰ কান্দি কাটি থাকিব নালাগে যি হ'ল যি মিলে সজনে গৈ পাকঘৰ কাটিব নালাগে হ'ব দে একো নকৰি নাপায় একো ক'লে মানুহে হাঁহিব বেয়া দেখিব হ'ব তাৰ ভাত বনাইছে ভাতকেইটা খাই হ'ব ভাত দিছিলো মা ভাতকেইটা খাই মই এজনী হাতে ভাত নাখাওঁ কি হ'ব ধ্বংস কৰিলে মোৰ ল'ৰাটো ধ্বংস কৰিলে হ'ব আহা বহানি আহা অকণমান খোৱা বনাব লাগিব ভাত দিয়া এইজনী ভাত দিব কাহি কিয় অনা নাই ভাত দিলে ঘৰত কি হৈছে ভাত দিবলৈ কাহি আনগে তাই সুন্দা কুকাৰটো লৈ আহিছে কাহিখনো আনিব নাজানে কেইবাৰ উঠা দেখিছে মুখে উত্তৰ দিছে তাই যাওঁগে বলক মই বনাম ভাত বনাই খাম বলক আহকচোন মা দিছো কোনেও ভালেই নাপায় কিনো কৰিম ইয়াত থাকি আৰু এওঁলৈকে ফোন এটা লগাও কিয়নো মানে আহিছিলো নহয় ফোনটোৱে নধৰে নহয় মানে ধৰিব ন ফোনটো ৰিচিভে
এইজনীয়ে মোৰ ল'ৰা ধ্বংস কৰিলে। ঐ যোৱাই নাই। তই গম পাৱ নাই ল'ৰা পুলিচে লৈ গ'ল? তই গম পাৱ নাই বাৰু? কি হ'ব এতিয়া? আহিছিলো কিয় মই বহুত ভুল কাম কৰিলো আহি। এইজনী তই মোৰ ল'ৰা খালি। তই মোৰ ল'ৰা খালি। তই মই কি কৰিম এতিয়া? ইয়াত থাকিও লাভ নাই মই। নমস্কাৰ। আমাৰ এজনী বোৱাৰী, এজনী নাতিনী, আমি তিনিজনীয়ে গোট খাই এটা সৰু কাহিনী বনালোঁ। এতিয়া যিটো চলি আছে আপোনালোকে সকলোৱে জানে। সেই কাহিনীটো যদি ভাল লাগিছে আমালৈ লাইক পঠাব। আপোনালোকে যদি ভাল পাইছে আমালৈ মন্তব্য জনাব। যদি বেয়া পাইছে আৰু নালাগে জনাব। যদি ভাল বুলি ভাবে আমি আশা কৰিলোঁ এই সৰু কাহিনীটো যাতে আপোনালোকে আমাক আদৰি ল'ব, সেইটোৱে আমাৰ ধাৰণা। এতিয়া সকলোকে আমি চাবলৈ কৈছোঁ, অনুৰোধ কৰিছোঁ। যদি ভাল পাই চাব, বেয়া পাই নাচাব আৰু। কিন্তু আপোনালোকৰ কথা। হ'ব, নমস্কাৰ।